জিন্তু মণি বৰাৰ কথাৰে কবিতাৰ শিৰোনাম মাথো শূন্যতা। আবৃত্তি হেমন্ত বৰা। বুকুৰ আঁচল উদঙাই একাজলি বাসনা ভৰাই কিমান যে ধেমালি। কেতিয়াবা মন গলে তোমাৰ মুখেৰে যে কিমান কি শব্দ ওলাইছিল। ঐ পোৱালি চাল্লা গাধ, কিয় নাজানো সেই শব্দবোৰে, সেই কোমল কণ্ঠস্বৰে আজিও বৰকৈ আমনি কৰে। যেতিয়া নিজানত বহো, যেতিয়া নিশা গভীৰ হৈ আহে, কিবা এইবোৰ যেন সপোন সপোন লাগে। ঐ মই বাৰু কিয় এনেকুৱা কৰিছো? মইতো জানো নদীৰ গভীৰতাই কেতিয়াও সাগৰৰ গভীৰতাক ম্লান কৰিব নোৱাৰে। মইতো শিকিছিলো তোমাৰ শূন্যতাত জীৱনৰ ৰামধেনু আঁকিবলৈ। সেয়া দেখোন জীৱনৰ লগত খাপেই খাব নোখোজে। কিয় বাৰু ইমান দুৰ্বলতা? আজি তুমি সুখেৰে আছা, মই কেনেকৈ আছো জানা? কিমান বাৰ হোৱাটছএপৰ আলোকচিত্ৰ সলনি কৰিছা, কিমান বাৰ ফেচবুকত ফটো আপলোড কৰিছা, আৰু কিমান ৰাতিলৈ নকম আৰু দিয়া। সেইবোৰ দেখিয়েই সুখী আজি মই। তথাপিও অতীতবোৰত যে পাহৰি যাব নোৱাৰো, কাৰণ সেই অতীতৰ এটা এটা মধুৰ ক্ষণ জীৱনৰ প্ৰতি লহৰে লহৰে বিৰিঙি আছে, য'ত সদা সঞ্চিত হৃদয়ৰ বন্ধ মণিকোঠাত আজিও যে লিখা আছে সোণালী আখৰে প্ৰেমৰ টুকুৰাবোৰ। আজি মাথো শূন্যতা, কেৱল শূন্যতা, শূন্যতা, শূন্যতা।